নমস্কাৰ, মই নীলোৎপল আৰু আদালৈ আপোনালোকক স্বাগতম। আজি আমি আলোচনা কৰিম অসমৰ এনে এটা বিধানসভা সমষ্টিৰ কথা, যাৰ অসমত এক সুকীয়া স্থান আছে। হয়, আমি ক'ব বিচাৰিছোঁ 102 নম্বৰ তিতাবৰ সমষ্টিৰ কথা। 1952 চনৰ পৰা আৰম্ভ হোৱা এই সমষ্টিটোত প্ৰথমে সৰ্বদলীয় পৰিষদৰ সৰজু প্ৰসাদ সিংহই জয়লাভ কৰিছিল। তাৰ পাছত কেইবা দশক ধৰি এই সমষ্টিটো কংগ্ৰেছৰ হাতত আছিল, কিন্তু 1978 চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ গিৰিধৰ ঠেঙাল এই সমষ্টিটোৰ পৰা জয়লাভ কৰে। ইয়াৰ পাছত 1985 চনৰ অসম আন্দোলনৰ সময়ত তিতাবৰ ৰাইজে কোনো ডাঙৰ ৰাষ্ট্ৰীয় দলক আঁকোৱালি নলৈ এজন নিৰ্দলীয় প্ৰাৰ্থীক তেওঁলোকৰ প্ৰতিনিধি হিচাপে বাছনি কৰে, অৰ্থাৎ দেৱকুমাৰ বৰুৱাক। ইয়াৰ পিছত 1991 চনত কংগ্ৰেছৰ পৰা মহেন্দ্ৰ বৰাই সমষ্টিটোত পুনৰ জয়লাভ কৰে, যদি 1996 চনত প্ৰথমবাৰৰ বাবে অসম গণ পৰিষদ দলে সমষ্টিটোত জয়লাভ কৰিবলৈ সক্ষম হয়। হেমন্ত কলিতা নিৰ্বাচিত হৈছিল, কিন্তু 2001 চনৰ পৰা তিতাবৰৰ পৰিচয় সলনি হ'ল। প্ৰয়াত তৰুণ গগৈদেৱে এই সমষ্টিটো নিজৰ হাতলৈ আনিলে আৰু প্ৰায় 20 বছৰ ধৰি কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিণত কৰিলে। তেওঁৰ সময়তে তিতাবৰত অভূতপূৰ্ব উন্নয়ন হ'ল। 2011 চনত তেওঁ 54,000তকৈ অধিক ভোটত জয়লাভ কৰি এটা বিশেষ অভিলেখো গঠন কৰিছিল। 2020 চনত তেখেতৰ মৃত্যুৰ পাছত 2021 চনত ভাস্কৰ জ্যোতি বৰুৱাই পুনৰবাৰ কংগ্ৰেছৰ হৈ জয়লাভ কৰিলে, কিন্তু সেইবাৰ বিজেপিৰ হেমন্ত কলিতাই তেখেতৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান ৰূপে থিয় দিছিলে। এতিয়া প্ৰশ্ন হয়, 2026ত কি হ'ব? ইতিহাসৰ পাত লুটিয়াই চালে দেখিছোঁ যে তিতাবৰ সমষ্টিৰ ৰাইজে সময় সাপেক্ষে বিভিন্ন দল বা নিৰ্দলীয় প্ৰাৰ্থীকো জয় কৰি আহিছে। 2026ত বিজেপিৰ ধীৰাজ গোৱালা আৰু কংগ্ৰেছৰ প্ৰাণকুৰ্মীৰ মাজত মূল যুদ্ধখন হ'বলগীয়া আছিলে যদিও শেহতীয়াভাৱে ইয়াৰ আগৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই ৰাইজৰ বিপুল দাবীত নিৰ্দলীয় হিচাপে থিয় দিছে। ফলত তিতাবৰত খুব সম্ভৱ এখন তিনিকোণীয়া যুঁজৰ সৃষ্টি হ'ব আৰু তিতাবৰৰ চাহ বাগিচা আৰু গ্ৰাম্য ভোটাৰে কাক আচলতে বিজয়ী হিচাপে থিয় কৰায় সেইটো লক্ষণীয় হ'ব। আপোনাৰ মতে তিতাবৰত এইবেলি কোন শক্তিশালী? কমেণ্টত জনাওক আৰু এনেকুৱা ধৰণৰ বিভিন্ন আলোচনাৰ বাবে আড্ডা চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।